প্ৰথমে সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি হৈছে মহাসপ্তমী। আজি মই আপোনালোকক এই ব্লগটোৰ মাধ্যমেৰে শিৱসাগৰ জিলাত কেনেদৰে দুৰ্গা পূজা আয়োজন কৰা হৈছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নমস্কাৰ, মই হেমন্ত। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে লাইফ অফ টাইম। দেখুৱাই ল'বলৈ বিচাৰিছোঁ, এয়া দেখিছে সুন্দৰকৈ তেওঁলোকে নিৰ্মাণ কৰিছে। ভিতৰ ভাগটো দেখুৱাবলৈ চেষ্টা কৰিম। এয়া এওঁলোকে সুন্দৰকৈ এনেকৈ নিৰ্মাণ কৰি উলিয়াইছে পূজা মণ্ডপ ভাগ। কমিটিৰ মানুহৰ লগত কথা পাতিম। আপোনাক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ। হয়, ধন্যবাদ। আপোনালোক থাকিল শিৱসাগৰ সাৰ্বজনীন দুৰ্গোৎসৱ কমিটিৰ তৰফৰ পৰা শিৱসাগৰবাসীৰ লগত অসমবাসীৰ ৰাইজলৈ শাৰদীয়ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে এইবাৰ কেনেদৰে দুৰ্গোৎসৱ আয়োজন কৰিছে? এই বছৰ আমাৰ 93 বছৰ আমি দুৰ্গোৎসৱ পালন কৰিছোঁ। শিৱসাগৰ সাৰ্বজনীন দুৰ্গোৎসৱ কমিটি চন 1931 চনত স্থাপিত হৈছিল। এইবছৰ আমি 93 বছৰ পালন কৰিছোঁ দুৰ্গোৎসৱ। আৰু আমি চেষ্টা কৰিছোঁ যাতে আমাৰ পূজা মণ্ডপ ধুনীয়াকৈ সজাই পৰাই তোলোঁ, তাকে যাতে মানুহ ইয়াত আহি আনন্দ উপভোগ কৰে। তাৰ লগতে আমি চেষ্টা কৰিছোঁ সকলো যিখিনি মানে চৰকাৰে মানি চলিব কৈছে সেইখিনি যাতে আমি গোটেইখিনি ধুনীয়াকৈ মানি চলিব পাৰোঁ, সেইধৰণে আমি কৰি আছোঁ। পিছে এতিয়া কিমান টকা ব্যয় কৰি পূজা মণ্ডপ ভাগ সজোৱা হৈছে? এতিয়ালৈকে ধৰক সঠিক মই আপোনাক ফিগাৰটো ক'ব নোৱাৰোঁ, কিন্তু এই পূজা মণ্ডপ আপোনাৰ কমকৈ হ'লেও 2 লাখ টকামান পৰিব। কেনেকুৱা এটা থিম লৈ বনোৱা হৈছিলে পূজা? তাৰমানে এই থিমটো হ'ল আপোনাৰ পুৰণি দিনৰ মন্দিৰ। হয়, এতিয়া কোনে মন্দিৰভাগ শিল্পীয়ে মানে নিৰ্মাণ কৰিছিলে? এই শিল্পীগৰাকী আপোনাৰ কলিকতাৰ পৰা আহিছে। তেওঁ বনাইছে এইটো। আপোনাক ইমানখন সময় দিয়াৰ বাবে ধন্যবাদ। ধন্যবাদ। পূজাৰীজনৰ লগত কথা পাতিম। শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ। এনেদৰে ইয়াত পূজা অৰ্চনা কৰা হৈছে। পূজা ইয়াত আজি সপ্তমী পূজা হৈছে। প্ৰথম দিনাই ষষ্ঠী হৈ গ'ল যোৱাকালি। আজি সপ্তমী পূজা হ'ল, এতিয়া প্ৰসাদ দিয়া হৈছে। আজি কেনেদৰে পূজা অৰ্চনা কৰা হৈছে? ধুনীয়া হৈছে পূজাভাগ। প্ৰত্যেক বছৰে দৰে এইবছৰ ধুনীয়া হৈছে। বাকী আৰম্ভ কৰি এইকেইদিন গোটেইকেইদিন পূজা চলিয়ে থাকিব? পূজা চলি থাকিব। আগবেলা চলিব, কাইলৈ আকৌ আগবেলাও আছে, পাছবেলাও আছে চণ্ডী পূজা। হয়, বাকী আপোনাক ধন্যবাদ থাকিল। জিলাৰ পুথিভঁৰাল প্ৰাংগণত কেনেদৰে দুৰ্গা পূজা উদযাপন কৰা হৈছে আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম। পূজা মন্দিৰলৈ আহিছোঁ। প্ৰথমে আমি কমিটি এজন মানুহৰ লগত কথা পাতিম। নমস্কাৰ, আপোনাৰ শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা থাকিল। হয়, নমস্কাৰ। কেনেদৰে উদযাপন কৰা হৈছে এই পূজা? ভাৰত মাতা পূজন আমি আজি প্ৰায় 22-23 বছৰ আমি উদযাপন কৰি আহিছোঁ। আমি শিৱসাগৰত বা অসমত প্ৰথমবাৰ ভাৰত মাতা পূজন উদযাপন হৈছিলে, আৰু তেতিয়াৰ পৰা সংগতি ৰাখি মা ভগৱতীৰ চৰণ আশীৰ্বাদ শিৰত লৈ আমি এই ভাৰত মাতা পূজাভাগ কৰি আছোঁ। আৰু যথেষ্ট মানুহৰ সমাদৰ, আৰু এই পূজাৰ লগত সংগতি ৰাখি আমি চিত্ৰাংকন প্ৰতিযোগিতা, দেশপ্ৰেমমূলক গীত আৰু দলীয় নৃত্য এইখিনি আমি সদায় প্ৰতি বছৰে আয়োজন কৰি আছোঁ। আৰু এই বছৰো আমি সেইখিনি আমি আয়োজন কৰিছোঁ। আৰু এই পূজাভাগ আমাক ভাৰত মাতাক শক্তি দিয়ক, আৰু আমি যেতিয়ালৈকে পাৰোঁ এই পূজাভাগ আমি স্থানীয় যিসকল কাৰ্যকৰ্তা আছে আৰু সকলোৰে সহায় সহযোগত আমি পাতি যাম। আৰু ভগৱতীৰ
আন এটা প্ৰথম ৰূপ ভাৰত মাতা। গতিকে আমি গোটেই দেশে গোটেই বিশ্বই ভাৰত মাতাক আমি এনেদৰে পূজা কৰি আছোঁ। আপোনালোকৰ ইয়াত বহুতো সচেতনতামূলক বাণী আমি দেখিবলৈ হয়। সংকল্প আমি প্ৰতি বছৰে আমি ৰাইজৰ ওচৰত কিবা এটা মেছেজ দিবলৈ, কিবা এটা বাৰ্তা দিবলৈ আমি চেষ্টা কৰোঁ। এই বছৰ আমি পুৰাণৰ ওপৰত আমি ৰাইজক কিছু কথা আমি অৱগত কৰিছোঁ আৰু লগতে আমাৰ আবেলিলৈ চন্দ্ৰযানৰ যি এটা ডেমনষ্ট্ৰেশ্যন আছে আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে সেইটো সন্ধিয়া সময়ত আমাক এই ডেমনষ্ট্ৰেশ্যনটো দিব আৰু ৰাইজৰ আগত অৱগত কৰাব। যেনেকৈ চন্দ্ৰযান গৈ চন্দ্ৰপৃষ্ঠত যেনেকৈ অৱতৰণ কৰিছিলে সেইটো আমাক ৰাইজক দেখুৱাব। আৰু আমাৰ ভাৰত মাতাৰ মূল উদ্দেশ্য হ'ল ৰাইজলৈ কিবা এটা মেছেজ যোৱা। প্ৰতি বছৰে আমি নতুন নতুন থিম লৈ আমি কাম কৰোঁ। ধন্যবাদ থাকিল আপুনি ইমান সময় দিয়াৰ কাৰণে। ঠিক আছে, ঠিক আছে, ধন্যবাদ, ধন্যবাদ। ঠিক আছে। সুন্দৰকৈ এওঁলোকে চন্দ্ৰযান 3 মানে নিৰ্মাণ কৰি উলিয়াইছে। দেখিছে আপোনালোকে সনাতন ধৰ্ম গ্ৰন্থসমূহ ইয়াত সম্পূৰ্ণকৈ লিখি দিছে। দেখিছে আপোনালোকে বৰা পুৰাণ, বামন পুৰাণ চব সম্পূৰ্ণ ইয়াত পুৰাণসমূহ লগতে গ্ৰন্থসমূহ ইয়াত সম্পূৰ্ণকৈ দিয়া হৈছে। এইটোৱে আমাৰ নতুন প্ৰজন্মক এটা মানে শিক্ষা দিব আৰু এওঁলোকক এইটোৰ বাবে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। ঐতিহাসিক দেৱী দৌলত কেনেদৰে শাৰদীয় দুৰ্গোৎসৱ পালন কৰা হৈছে আমি ইয়াৰ এজন পূজাৰীৰ লগত কথা পাতিম। উৎসৱৰ শুভেচ্ছা থাকিল। ইয়াত কেনেদৰে এই ঐতিহাসিক দেৱী দৌলত কেনেদৰে দুৰ্গা পূজা আয়োজন কৰা হৈছে আমাৰ দৰ্শকসকলক থুলমূলকৈ অলপ জনাব। শিৱসাগৰত দেৱী দৌলত আজি 290 বছৰ দুৰ্গা পূজা উদযাপন কৰি অহা হৈছে। এতিয়া এইবাৰো তেনেকৈ পূজা পতা হৈছে। ইয়াত প্ৰতিপদৰ পৰা দশমীলৈকে দুৰ্গা পূজা পতা হয়। ইয়াত নৱৰাত্ৰ পূজাও পতা হয় আৰু ষষ্ঠী দিনা নিম্ন মূৰ্তি আনি দেৱী পূজা পতা হয়। আজি সপ্তমী পূজা। আজি ইয়াত কমেও 800-900 ছাগলী বলি হৈছে। হাঁহ কোমোৰা আজি বলি হৈছে। এই ৰজাৰ দিনৰ পৰা পৰম্পৰা যেনেকৈ পূজা চলি আহিছে তেনেকৈ পূজা হৈ আহিছে। মা সৰ্বমংগল মংগল্যে শিৱে সৰ্বাৰ্থসাধিকে শৰণ্যে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে মাতৃ প্ৰসন্ন সৰ্বাপদ শান্তি কৰক। জয় হওক, জয় হওক। মা দেৱীয়ে যাতে সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনে তাকে কামনা কৰিলোঁ। আৰু আজি ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে নতুনকৈ যদি চেনেলটোত ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় মাতা দুৰ্গা।